Hey guys, আজি আকৌ এটা নতুন চ্যালেঞ্জ লৈছো তো আজিৰ চ্যালেঞ্জটো ছোৱালীবোৰৰ ফেভাৰিট চকলেট চ্যালেঞ্জ হ'ব তো নমস্কাৰ মই জীবন নমস্কাৰ মই লক্ষ্মী তো আজিৰ চ্যালেঞ্জটো হ'ব গেছ দা চকলেট চ্যালেঞ্জ তো আজি আমাৰ লগত আছে ইয়াতে বহুত ধৰণৰ চকলেট তো ইয়াতে আছে আমাৰ পাৰ্ক আৰু ইয়াতে আছে মাঞ্চ ইয়াতে আছে কিটকেট ইয়াৰ আছে ফিউজ ইয়াত আছে ডাৰ্ক পেশন আৰু ইয়াৰ আছে 5 ষ্টাৰ তো ইয়াতে আমাৰ যিখিনি চকলেট আছে আমি কি কৰিম এই ৰুমাল আছে এই ৰুমালেৰে আমি চকুটো বন্ধ কৰি দিম তাৰ পিছত ইয়াতে আছে বল আৰু ইয়াতে চামুচ আৰু ইয়াতে আমি এই চাকুৰে চকলেটটো সৰু সৰু কৰি কাটি দিম আৰু এই চামুচেৰে খাই চাব লাগিব তাৰ পিছত গেছ কৰিব লাগিব যে ইয়াৰ ভিতৰত কোনটো চকলেট হয় আৰু ইয়াতে 6টা আছে তো প্ৰত্যেকবাৰে জিয়া যাব আৰু কিন্তু তেও ক'ব কোনটো চকলেট হয় কিন্তু হয় নে নহয় এটো আমি এন্ডিংত কম কাৰণ যদি তে প্ৰথমতে আমি কৈ দিও তেনেহলে কি হ'ব তেও মনত ৰাখিব যে এইটা কৈছো লাষ্ট এই দুটা আছে তো ইয়াৰ ভিতৰত এটা হ'ব যেতিয়া গুটেকেটা চকলেট খাই কমপ্লিট গেছ কৰি কমপ্লিট কৰিব তাৰ পিছতে আমি তেও কম যে কোন কেটা শুদ্ধ হৈছে আৰু কোন কেটা ভুল হৈছে আৰু আজ বেছি দেৰি নকৰি আমাৰ আজিৰ এই চ্যালেঞ্জটো আৰম্ভ কৰো তো আজিৰ চ্যালেঞ্জটো কোনে প্ৰথমতে কৰিব তাৰ কাৰণে আমি আজি হেটেল কৰিলো তো হেটনা টেল কবা দে কোৱা টেল মানে মই হাৰিছো মানে মই কৰিব লাগিব আৰু মছকত বান্ধি দিয়া আজি জুনে হাৰিব তাৰ কাৰণে আজিও আছে খাতৰনাক পানিশমেন্ট আপোনালোকে ভিডিওটো এন্ডলৈকে চাই থাকিব গম পাব কি পানিশমেন্ট হ'ব আৰু এতিয়া মোক জলদি চকলেট দিয়া কাটি দিব লাগিব সৰু সৰু কাটি সৰু সৰু দিলে গম নাপাব না তোমাৰ মৰ্জি যেনেকৈ দিয়া মইতো খাম আৰু মইতো গেছ কৰিব পাৰিম নহয় চাওঁ কথা কি দিব হ্যাপি বার্থডে টু ইউ খালি এমো কৈছে ন এতিয়া প্ৰথমতে কৈ নিদিবা খালি মই কোনটো কোনটো কম 6টা আছে ন মনতে নাই গুটি কেটা কি বা আছে এটো লোৱা চামুচত আছে চামুচত দিছা আৰু তো গা পাৰা আৰু বেছি চকলেট লাইছা আৰু ক'ত আছে হ'ব ইমান দিব নালাগে নহয় অ মান দিলু দিছা আৰু কোৱা সোনকালে কোৱা ওহো তা আছে কিন্তু এটো মোৰ লাগিছে হেৰি এটো ডাৰ্ক ফেন্টাসি নহয় বেলেগ নাম আছে কোৱা হয় নেকি না ডাৰ্কটো হৈছে লেকিন তাৰ নামটো প্ৰপাৰলি কাৰেক্ট হোৱা নাই ফেন্টাসি নাই ইয়াত অকল ডাৰ্ক পেশন ডাৰ্ক পেশন এটো হয় না এটা নামটো কলা যে কিয় মই নামটো কলো কিন্তু তুমি এটা হয় না নহয় তুমি নকবা এটো ঠিক আছে আৰু দিও ফোন কেটা ৰাইট কৈছো তেতিয়া গম পাম না যদি এটা খুলি দিও গমে পাই যাব সোনকালে কৰা গলি যাব নহলে চকলেট কেটা দিয়া মোক দিয়া জলদি দিলে হ'ল কি আছে জলদি দিয়া এইটো জানো মই আৰু 5 ষ্টাৰ আৰু খালে মনে হৈ যাওঁ ডাৰ্ক ফেশন ফেন্টাসি দুটা কলো মই তো বাকি আৰু এটা ফিউজ হ'ব আরে গম পালো নাহতে গম পালো তোমার দেখো গম পাই সানতে গম পাইছো দে পার্ক বুঝা বঢ়িয়া মই পাৰিম তুমি ছোৱালী নেকি মই চকলেট খাওঁ না সব গেছ কৰিছা সব তুমি নিজে কৈছা ন ছোৱালীৰ ফেভাৰিট বুলি রাইট হৈছে না তুমি লৰা হয়কে ছোৱালীৰ ফেভাৰিট কেনেকৈ ক'ব পাৰিছা ৰাইট হৈছে না গুটেকেটা ৰাইট
এইটো মাঞ্চ হয় আৰু আছে নেকি আৰু এটা আছে লাষ্ট আছে ওহো ৰমত এটা ভুল কৰি দিলোঁ নেকি সম্ভৱ এটা ভুল হৈছে চাগে এনে লাগিছে এটা চব ভুল হৈছে এটা ভুল হৈছে নেকি লোৱা এইটো কিটকেট হয় না কিন্তু আৰু অলপ কিটকেট নেকি তলত আছে এইটো কিটকেট হৈছে গোটেই কমপ্লিট চব হলো খোলা ফাৰ্ষ্ট কি আছিল এইটো হৈছে ৰাইট কেইটা মোৰ ৰাইট কেইটা হৈছে দুটা ভুল কোনটো মাঞ্চ আৰু পাৰ্কটো মাঞ্চ আৰু পাৰ্কটো ভুল বাকী গোটেই এটা ৰাইট মানে মোৰ 4 পইণ্ট এতিয়া তোমাৰ পাল মই নোৱাৰো গেছ কৰিব ছোৱালীৰ ফেভাৰিট চকলেট পাৰিব লাগিব সব চকলেট একে লাগে মোৰ এই হল হৈছে yes buah এটা আছে কি দিছা বাকলিটো কি বাকলি গোটেইখন দিয়া দিছো মই আৰু কিমান দিম আৰু লাগিব নেকি মই আৰু অলপ দি দিম বাহ কম টেঙৰ নহয় তুমি ইমান পাতলা স্লাইস কৰি দিছা কোৱা জলদি ওইটো মাঞ্চ শিওর the next second লোৱা কোৱা এটা কি দিছা যে নহয় বেলেগ বা একি মাঞ্চ হয় না পার্ক হয় প্ৰথমটো ভুল হ'ল বুলি ভাবিছা নেকি শুদ্ধ হৈছে বুলি কম বুলি ভাবিছা নেকি মই নকওঁ কি হৈছে কনফিউজ কৰিছে কনফিউজ হাউস লাগে জলদি কোৱা কি হয় এটু মাঞ্চ নেকি ঠিক আছে শিওর ওকে ডাঙৰ কৰি দিয়া ইমান সৰু দিছা একে লাগিছে কি একে লাগিছে তোমাক ডাঙৰ টেস্ট বেলেগ আছে ন টেস্ট বেলেগ নাই আছে বেলেগ টেস্ট চকলেটৰ টেস্ট দিছো চকলেটৰ টেস্টটো বেলেগ থাকে ন আও আরেটো কি তুমি কি আছে রে এটা রে কি হইলো জলদি কোৱা ওই এটা বনাই মোৰ একে টাইছে সব জলদি টাইম মান নাই জলদি আৰু লাগি যদি অলপ দি দিম দিয়া হ্যাঁ উঠাই নাই হ্যাঁ তেতিয়া পৰা হেৰি কৰি খাওঁ ন বাতিৰ পৰা উঠাকে খাওঁ হাতত দি নহয় বাতিৰ পৰা মানে উঠাওঁ এটা খাওঁ এটা পার্ক শিওর আচ্ছা এই বাতিত আছে খাই দিওঁ এইখিনি গোটেইখিনি হাত চামুচেদি খাওঁ হাতীত দি নহয় চামুচেদি খাব লাগিব হাতীত দি গমেই পাই যাব গোটেইখিনি আছে খাওঁ হয় পাৰিছা আছে মই নাই পাৰা বুলি ভাবিছোঁ আৰু মিহি কৰি দিয়া একেবাৰে মিক্সি ব্লেন্ডাৰত মাৰি আনা যোৱা
সব একে দিছে নাকি মোক কোৱা নাই 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 কোৱা সব একে দিছে কোৱা জলদি কোৱা নাই দিয়া মই এইটো কি সেইটো এইটো পার্ক না মাছ আছিল সব পাগল মাছ এইটো দিছা তুমি আরে কোৱা জলদি কোৱা বলটো এইটো এৰি ডার্ক পেশেন্ট ওকে ঠিক আছে বাৰু তাৰপিছত এইটো লোৱা খতম হল নাই আৰু আছে লাষ্ট এটা আছে ইয়াৰ পিছত 5 স্টার এইটো এটা রাইট হৈছে মোৰ মই জানো আৰু সব কনফিউজ 5 স্টার এইটো ৰে মানে এইটো কোৱা এইটো 5 স্টার নাই এইটো 5 স্টার এইটো হা কোৱা এইটো এইটো 100% 5 স্টার ফিউজ না ফুস কিবা আছিল রে ফুস ফাস ওকে লাকিত কেত নকলো রে এতিয়া চোৱা তোমাৰ মাত্ৰ দুটাই ৰাইট হৈছে বাকি চাৰিটা ভুল মোৰ চাৰিটা শুদ্ধ দুটা ভুল প্ৰথম এইটো 5 স্টাৰ ফিউজটো বাকি প্ৰথম দিছো কিটকেট তাৰ ডাৰ্ক ফেন্টাসি না কি আছে ডার্ক পেশন তাৰপিছত আছে মান্স তাৰপিছত আছে পার্ক তাৰপিছত 5 স্টার তাৰপিছত আছিলে ফিউজ তো আজিৰ চকলেট চ্যালেঞ্জৰ উইনাৰ হৈছে জীবন ইয়েস তো আজিৰ উইনাৰ মই হলো মই 4টা শুদ্ধ কলো আৰু দুটা ভুল আৰু তাই দুটা শুদ্ধ কৈছে 4টা ভুল কৈছে তো আজিৰ পানিশমেন্টটো হ'ব এই হালধি আৰু চকলেট তো হালধিৰ চকলেট খাব লাগিব তুমি কেনেকা পানিশমেন্ট হালধিৰ চকলেট হালধিৰ চকলেট কোনে কৰে এনেকা পানিশমেন্ট হালধিৰ লগত চকলেট খাবলে পানিশমেন্ট এটোৱে না হালধিৰ চকলেট খাব লাগিব হালধিৰ চকলেট এটো চকলেট ফালা কৰি এই মাজত ভাগ কৰি কেন তাৰ ভিতৰত হালধিৰ লগত বাৰ্গাৰ বনাই খাম এটো হালধি এইটো হৈছে হালধি চকলেট তো আজিৰ পানিশমেন্টটো এইটো খাব লাগিব এতিয়া আজিৰ পানিশমেন্টটো মই তাক কোৱাই নাছিলো মই ভাবি থৈ দিছো সঁচাকে মই গম পোৱা নাই এতিয়া এইটো খাব লাগিব আৰু মানে হালধি খালে কেঁচা জৰ্ডিছ হৈ যাব নেকি আজি মই আৰু কি ফিউজ খাওঁ ফিউজটো খাই ভাল লাগিছে মানুহে ফিউজটো হাতে খাওঁ গোটেইখিনি খাব লাগিব হালধি এনে ভালেই তিতা মিঠা চকলেটটো মিঠা ডার্ক চকলেট এটো ডার্ক চকলেট তিতা থাকে না হৈছে তো আজি টেষ্টটো কেনে আছে মজা না তো যি নহওক গাইজ আজিৰ চেলেঞ্জটো এইখিনি আছিল আশা কৰোঁ আজিৰ চেলেঞ্জটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তো যদি আমাৰ চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ লগ পাম আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ' সৈতে তেতিয়ালৈকে টিল দেন টাটা বাই বাই